নমস্কাৰ, মই স্বপ্নমী য়াসমিনে কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। অশোকস্তমী মেলাত ভক্তৰ ঢল। কলিয়াবৰ শিলঘাটস্থিত কামাখ্যা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই মেলা প্ৰতি বছৰে শ্ৰদ্ধা আৰু ধৰ্মীয় ভক্তিৰে উদযাপন কৰা হয়। আজি পুৱাৰে পৰা ভক্তসকল পবিত্ৰ ব্ৰহ্মপুত্ৰত স্নান কৰি মন্দিৰত দৰ্শন কৰিবলৈ আহি ভিৰ কৰিছে। অসমৰ নানা প্ৰান্তৰ পৰা দৰ্শনাৰ্থীসকল এই মেলাত অংশ লৈছে। অশোকাষ্টমী মেলা বহু বছৰ ধৰি অনুষ্ঠিত হৈ অহা এক পৰম্পৰাগত ধৰ্মীয় উৎসৱ। মেলাখনত পূজা অৰ্চনাৰ উপৰিও বজাৰ, খাদ্যৰ ষ্টল আৰু বিভিন্ন লোক সংস্কৃতিক কাৰ্যসূচীও আৰম্ভ কৰা হৈছে। স্থানীয় প্ৰশাসনে ভিৰৰ বাবে নিৰাপত্তাৰ আঁচনি কঢ়িয়াই আনিছে। এনেধৰণৰ খবৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।